নমস্কাৰ, ৱেলকাম টু HKS আছাম ব্লগ এণ্ড HKS ভিডিঅ' ব্লগ। খানাপাৰা ফিল্ডত চাকৰি প্ৰত্যাশী মানুহবোৰৰ মাজত ময়ো আছোঁ। তাতে আহি বহুত মানুহ লগ পাইছোঁ। তাৰে এজন বিশেষ আজিৰ চাকৰি প্ৰত্যাশী ব্যক্তি গ্ৰেড 3 তেখেতে চাকৰি পাইছে। তেখেতৰ লগত অকণমান কথা পাতিব পাৰিছোঁ। আপুনি যদি বেয়া নাপায় অকণমান কৈ দিব নেকি আপুনি? নমস্কাৰ, মই অলৰেডি চাকৰি কৰি আছোঁ। গ্ৰেড 3 পাইছিলোঁ। এপইণ্টমেণ্ট লেটাৰটো লোৱা মানে আহিছে, ভাল লাগিছে। অসম চৰকাৰে সকলক 1 টকা পইচা নিদিয়াকৈ আমাক চাকৰিবিলাক দি আছে। উদাহৰণস্বৰূপে মই এটা চাকৰি কৰিছোঁ আৰু এটা চাকৰি পাইছোঁ। ইয়াতে কি মানে যিসকল যোগ্য তেওঁলোকে পাইছে। আগতে আপুনি কিহত কৰিছে? মই LP টিচাৰ। ডেট মিনছ আপুনি এডুকেশ্যন বা পঢ়াৰ লগত জড়িত কাৰণে আপোনাৰ যিটো হেৰিটো চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন যিটো সেইটো চলি আছিলে, চলি থকাৰ কাৰণে আপুনি ধুনীয়াকৈ পৰীক্ষাটো পাছ কৰি যাব পাৰিলে। এটা ভাল পদক্ষেপ। সকলোকে কৈছোঁ, যিসকল চাকৰি প্ৰত্যাশী আছে আপোনালোকে অধ্যয়নৰ লগত জড়িত হৈ থাকক, পঢ়ি থাকক, নলেজ লওক আৰু যেতিয়া সুযোগ আহিব তেতিয়া সুযোগটো গ্ৰহণ কৰক। আপোনাৰ নামটো আৰু মোৰ নাম ৰফিউল আলম, মোৰ ঘৰ হাৰচিংমাৰী মই এটা কথা ক'বলৈ বিচাৰিছোঁ, যিয়ে চেষ্টা কৰি থাকিব এদিন সফল হ'বই। চেষ্টা কৰি থাকিলে সফল হ'ব। যেতিয়ালৈকে আপোনাৰ হাতত বয়স আছে আপুনি সুযোগ হেৰুৱাই নিদিব, আপুনি চেষ্টা কৰি থাকক। যদি জেনেৰেল কেটেগৰী হয় 38 ইয়াৰ্ছ আৰু কিছুমান ক্ষেত্ৰত 40 ইয়াৰ্ছলৈকে ট্ৰাই কৰিব পাৰে আৰু ৰিজাৰ্ভ কেটেগৰী তেওঁলোকে এক্সট্ৰা টাইম পায়। গতিকে আপোনালোকে চেষ্টা কৰক। ধন্যবাদ। আকৌ লগ পাম কোনোবা নেক্সট। খানাপাৰা পশু চিকিৎসালয়ত আজি যি চাকৰি বিতৰণ কাৰ্যসূচী আছে তাতে ময়ো এজন চাকৰি প্ৰত্যাশী হিচাপে উপস্থিত আছিলোঁ। উপস্থিত থাকি সকলোৰে মাজত মই এজন বিশেষ ব্যক্তি দেখা পাইছোঁ। আপোনালোকে হয়তো ভাবিব পাৰে কাক মই দেখা পাইছোঁ। এয়া মোৰ কেমেৰাৰ সন্মুখত হাতত বস্তা লৈ থকা এই ব্যক্তিজন। বিশেষ এইকাৰণে কৈছোঁ যে আমি ইয়াতে চাকৰি বিচাৰি আহি যিবোৰ আমি অকণমান লেতেৰা কৰিছোঁ, পানী খাইছোঁ, পানী বটলবোৰ দলিয়াই পেলাই আছোঁ য'তে ত'তে, সেই পানী বটলবোৰ এই বিশেষ ব্যক্তিগৰাকীয়ে বুটলি আছে। এই ব্যক্তিগৰাকীয়ে বুটলি এই বস্তা ভৰ্তি কৰিছে। যাওক, আমি চৰকাৰী দৰমহা পাবৰ কাৰণে আহিছোঁ, ইয়াতে কাম কৰিছোঁ, কষ্ট কৰিছোঁ আৰু মানুহে উপাৰ্জন কৰিবৰ কাৰণে এই আমি পেলাই দিয়া বটলবোৰ তেওঁ বুটলি লৈছে আৰু নিজৰ জীৱন নিৰ্বাহৰ কাৰণে কিবা এটা হ'লেও উপাৰ্জন কৰিব বিচাৰিছে। কথা হ'ল আমি যদি কষ্ট কৰোঁ, বিচাৰিবলৈ জানো, সকলোতে আমি ধন ঘটিব পাৰোঁ। যিবোৰ আমি লেতেৰা কৰিছোঁ, পেলাই দিছোঁ এই ইমান ডাঙৰ ফিল্ডত, সেইবিলাক বুটলি ইয়াতে জমা কৰিছে। তেওঁ চাব গ'লে দুটা কাম কৰিছে। এটা কৰিছে আমাৰ চাফ চিকুণতা, যিটো লেতেৰা কৰিছিলে সেইবোৰ চাফা কৰিছে আৰু লগতে এই প্লাষ্টিকৰ বটলবোৰ বিক্ৰী কৰি তেওঁ ইয়াৰ পৰা ধন উপাৰ্জন কৰিব। কিলো প্ৰায় 20 টকা হয়, 15 টকা 20 টকাও হয় কিছুমান ঠাইত। প্ৰায় 5-6 কিলোমান বুটলিছে। হয় বাৰু, ভাল কথা। সেই মানুহজনক যদি মই আকৌ দেখা পাওঁ তেখেতৰ মই ইণ্টাৰভিউ ল'বলৈ চেষ্টা কৰিম। এয়া মামাই অন্তিম ভাষণ দি আছে। সময় 6টা বাজিছে। এইটো কথা হ'ব বুলি মই আগতেই জানো। ইতিমধ্যে মই দুটা এপইণ্টমেণ্ট হেণ্ড টু হেণ্ড পোৱাৰ নিচিনা। এবাৰ ডিষ্ট্ৰিক্টৰ কাউণ্টাৰ আছিলে, তাৰ পৰা লৈছোঁ, তাৰ আগত আৰু এটা পাইছিলোঁ হেণ্ড টু হেণ্ড। বাকী যিকেইটা পাইছোঁ গোটেইকেইটা এই যে মামাই কৈ আছে নহয়, অফিচিয়েল পৰ্টেল অনলাইন ডাউনলোড, আজিও সেয়া হ'ব বুলি জানো। আৰু আজি মেক্সিমাম ডিপাৰ্টমেণ্টৰ নহয়, অল ডিপাৰ্টমেণ্টৰ সেয়াই হৈছে। তথাপিও যি কি নহওক, মামাই জিন্দাবাদ, SBI জিন্দাবাদ। চাকৰি সকলোৱে অতি সুন্দৰভাৱে পাইছে আৰু মানুহবোৰে মিটিং শেষ হোৱাৰ আগতে যাব ওলাইছে। আবিদুল প্ৰত্যাশী প্ৰাৰ্থীৰ লগত আমিও আছোঁ। এতিয়া তুমি পিছত কিহত চাকৰি পালা? মোৰ ৱাইফে পালে মেডিকেল। ভেৰি গুড। মানুহজনী ক'ত? মানুহজনী অহা নাই। এনেকুৱা হ'ব বুলি মই জানো, গমেই পাওঁ। মই নিজে পালোঁ। কিহত পালে? বিভাগত। বেছি দূৰ যাবলগীয়া নাই। ঠিক আছে বাৰু, আৰু লগ পাম, যাম, ওলাই যাম। চিনাকি বন্ধুবান্ধৱ কেতিয়া ক'ত কি ঘটি যায় কোনো বিশ্বাস নাই। সেয়েহে সকলোৱে হাতত থকা কেমেৰাতে উঠাই লওক আৰু মুমেণ্টবোৰ বন্দী কৰি ৰাখক। আপুনি বৰকৈ দি দিয়ক। চাব ধৈৰ্য ধৰক, ধৈৰ্যৰ ফল মিঠা, নহ'লে কাইলৈ আপোনালোকে চাকৰিত জইন কৰিব নোৱাৰিব। কাৰোবাৰ যদি দুৰ্ঘটনা ঘটি যায়, চাব যদিহে পাব। গতিকে ধৈৰ্য ধৰক।
খানাপাৰা ফিল্ডৰ পৰা ওলাই অহা আমাৰ চাকৰি প্ৰত্যাশী আৰু তেওঁলোকৰ শুভাকাংক্ষী তথা অভিভাৱকসকল তেওঁলোকে শিলডল ভাঙি আহি আছে সকলোৱে চাকৰি পাইছে, তাৰে মাজত কোনোবাই পোৱা নাই। ময়ো চাকৰি পাই ইয়াতে ৰৈ দিছোঁ, এটা ভিডিঅ' ব্লগ বনাবলৈ আগতীয়াকৈ চান্স বুজি আহি আছে। একেবাৰে দুৰ্গা পূজা চাবলৈ যেনেকুৱা মানুহ আহে, শিলডল ভাঙি মানুহ আহে, তেনেদৰে মানুহবিলাক আহি আছে। এতিয়া তেওঁলোক লাহে লাহে ধৰা কৰি যাব। মানুহ অগণন মানুহ, 40,000 চাকৰি, প্ৰায় 1.5 লাখমান মানুহ।